ষ্টাফে বিহু পাতিব হয় ছাৰ ইলেকশ্যনৰ ডিউটি কৰিব লাগে নে এইবোৰ ডিছকাশ্যন কৰিব লাগে ৰাকেশেহে দিছে ছাৰ আইডিয়াটো তাৰতো মাথাটো গৰমেই তাতকৈ ডাঙৰ কথাটো শুনক ছাৰ ৰাকেশে কৈছে বোলে ইলেকশ্যনৰ কেণ্ডিডেটবিলাকৰ পৰা সিহঁতে পইচাটো কালেকশ্যন কৰি ল'ব ইলেকশ্যনৰ পাছত বিহু পাতিলেও পাতিব নাপাতিলেও নাই এইটো বৰ ভাল কথা হৈছেনে ছাৰ সৰুকে পাতিলেও খৰচা এটা হ'ব কিন্তু জাননে হ'ব আচ্ছা মই এটা কথা ভাবিছো দেই আজি ৰাতিৰ ভিতৰতে এখন ফাইনেল লিষ্ট বনাম কোন কেণ্ডিডেটৰ পৰা কিমান পইচা তুলিম দেই লিষ্টখন বনাই কালি আমি দাখিল কৰিম কিন্তু আমাৰ কমিটিখনৰ কথা কি ভাবিছা আৰে কমিটি গঠন হৈ গ'ল তুমি মই জইণ্ট ছেক্ৰেটাৰী মই কালচাৰ ছেক্ৰেটাৰী হ'ম কিন্তু ডান মই ফাইনেন্সটো ল'ম এইটো বয়সত পাৰিব জানো কি হলো বিহু বোলে ছাৰ মজা থেংক ইউ ইউ ছাৰ পইচাৰ কালেকশ্যনটো ইলেকশ্যনৰ কেণ্ডিডেটৰ পৰা ল'ব পাৰিলে ভাল কোৱা নাই একজেক্টলি আইডিয়াটো কাৰ আছিলে ৰাইট কথা মোৰ আছিলে ছাৰ তই আইডিয়া দিছ ন হয় হয় তোক ৰ এইখন এই চবে কেনেকে ফচাই দিলে ছাৰ হিমতে ভকতি কৰিব তোমাৰ হৰি বহি দিলে মই মোৰ মতি নাজানো তেৰা উপায় ৰাম ৰাম যাদৱ যদু নন্দন হে মাধৱ মধুসূধন তুমি পিঠিৰ চামৰা এৰুৱাই দিম তোমাতে ললো শৰণ ইবাৰ কৰোণা মই হৰি কমলাপতি মোকেনো চাৰিবা নাৰায়ণ নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো মুক্তিত নিস্পৃহ যিটো সেই ভকত কনমু ৰসময়ী মাগু ভকতি সমস্ত মস্ত